মহাপ্ৰভু জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা। আহকচোন আমি চাবলৈ যাওঁ ৰথযাত্ৰা জগন্নাথ প্ৰভুৰ। ৰঙিয়া চহৰৰ কিছু নিলগত থকা আমাৰ গাতে লাগি থকা ৰঙিয়াৰ পূব সিটাৰাত যিটো জগন্নাথ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ যিটো ৰথযাত্ৰা আজি আৰম্ভ হৈছে। সঁচাকৈ এটা সুন্দৰ পৰিৱেশত এটা ধাৰ্মিক আস্থাৰ ভিত্তিত আজি হৈ গ'ল। ভাল লাগিল। এটা কথা কৈ থওঁ যে বন্ধুসকল, এই মন্দিৰৰ যিটো জগন্নাথ মূৰ্তিটো হৈছে পুৰীৰ পৰা অনা, লগতে যিটো ব্ৰাহ্মণজনো পুৰীৰ পৰা অনা। সঁচাকৈ এটা সুন্দৰ পৰিৱেশত আজি ৰথযাত্ৰা আৰম্ভ হ'ব। ভক্তপ্ৰাণ ৰাইজৰ উদুলি মুদুলিৰ পৰিৱেশ। তে বলকচোন বন্ধুসকল, আমি এই ৰথযাত্ৰাত আমি চামিল হৈ একেলগে আমি প্ৰভুৰ বন্দনা কৰোঁ। আহকচোন আগবাঢ়িছোঁ ৰথযাত্ৰা জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা। ৰঙিয়া পূব সিটাৰাৰ জগন্নাথ মন্দিৰৰ পৰা আৰম্ভ হৈ এই ৰেলীটো ৰঙিয়া ৰাধাকৃষ্ণ মন্দিৰলৈকে শেষ হ'ব। সঁচাকৈ সুন্দৰ পৰিৱেশ।
আছে।